ইউটিউব ফ্যামিলি আপোনালোকক স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ'। চ' বহুত দিন পিছত আকৌ ভিডিঅ' এটা শ্বুট কৰি আছোঁ। চ' টাইটেল আৰু থাম্বনেইলটো চাই কিনে গম পাই গৈছে দিৱালী আহি আছে আৰু দিৱালীৰ কাৰণে মই আহি গৈছোঁ গুৱাহাটী বৰাগাঁও পাৰ্ক। ইয়াতে ষ্টক বহুত ষ্টক আছে মোৰ আগফালে পিছফালে ষ্টক আৰু যোনে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ফ'ল'টো কৰি ল'ব। বহুত কষ্ট কৰি আছোঁ আপোনালোকৰ কাৰণে। হেল্প হৈ আছে নে নাই জনাব। আপোনালোকক ভাল ভিডিঅ' দিম আৰু এনেকুৱা বস্তু নেদেখাওঁ বেয়া বস্তু, ভাল বস্তু দেখাম একদম বঢ়িয়া বস্তু। আপোনালোকে লৈ কিনে ক'ব যে হয় ইয়াৰ ভিডিঅ' চাই কিনে ভাল এটা বস্তু ল'ব পাৰিছোঁ। চ' ব'লক আৰু বেছি দেৰি নকৰি ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। হেপী দিৱালী দাদা। হেপী দিৱালী, নমস্কাৰ। নাম সুগন শইকীয়া, মাৰুতি চুজুকি ট্ৰুভেলো বৰাগাঁও গুৱাহাটী। তো আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আহক এবাৰ চাওঁ। ঠিক আছে। চ' দিৱালীৰ কাৰণে দাদা পূৰা পাৰ্কিঙত লৈ আহিছে আজি। চ' গাড়ী চাওক ইয়াতে বহুত গাড়ী আছিলে, চেল হৈ গ'ল দিৱালীৰ কাৰণে আৰু অফাৰো চলি আছে। দাদা ক'লে অফাৰ চলি আছে নে নাই? অফাৰ আছে, অফাৰটোতো থাকিবই। দেৱালীতে হওক দুৰ্গা পূজাতে হওক অফাৰ থাকিব। অ'কে। অফাৰ মানে কি আৰু ধৰি লওক বিশেষ ডিছকাউণ্ট দিম সেইখিনি আৰু তাৰ আগতে বেলেগ অফাৰ মানে কি মোৰ থৈ লৈ আহে ইউটিউবৰ ভিডিঅ' থৈ যদি আহে এক্সট্ৰা 5,000 ডিছকাউণ্ট আৰু যদি আহে তেওঁ লোৱা ফাইনেল হয় তেতিয়াহ'লে কিবা এটা এছ'চিয়েট দাদা আপোনালোকক কিবা অলপ কৰি দিব আৰু কোম্পানীৰ পৰাতো ডিছকাউণ্ট থাকিবই। চ' দিৱালীৰ আগতে আহি কিনে দাদাৰ লগত কণ্টেক্ট কৰিব। চ' ফাৰ্ষ্ট ক'ৰ পৰা ষ্টাৰ্ট কৰিব দাদা? এখন আপোনাৰ বেলিনো হয়, মাৰুতি চুজুকি বেলিনো 2020 জেটা মডেল। অ'কে। গাড়ী কণ্ডিশ্যন ধুনীয়া হৈ আছে। গাড়ী চাওক এইফালে চাব পাৰে ৰেড কালাৰৰ ভিতৰত পাই যাব আৰু ইণ্টেৰিয়াৰ চাওক পূৰা ধুনীয়া ইণ্টেৰিয়াৰ। ফিচাৰ্ছ কি আহিব এইটো লগত? ফিউচাৰ্ছ আপোনাৰ এখন পুছ বটম ষ্টাৰ্ট এল' হিল, তাৰপিছত এয়াৰ বেগ সেইখিনিতো থাকিবই কম্পালচৰি। ঠিক আছে। চ' চাব পাৰে পূৰা টপ মডেলটো হয়। চ' এইটো আস্কিং কিমানত আহিব দাদা? আস্কিং আপোনাৰ এখন 650 ধৰি দিয়ক। 650 না? ঠিক আছে। ৰিফাইনেন্স হৈ যাব। অ'কে, ৰিফাইনেন্স হৈ যাব। এইফালে চাব পাৰে ছেকেণ্ড হেণ্ড গাড়ী হয় কিন্তু কণ্ডিশ্যন একদম গুড কণ্ডিশ্যনৰ ভিতৰত পাই যাব। গুৱাহাটী ট্ৰু বুলি বৰাগাঁৱত চাবি আছে, একো টেনশ্যন নাই। যি আছে পূৰা জেনুইন আছে না দাদা? হয়। এইফালে চাব পাৰে গাড়ীৰ ওপৰত চাবি 2018 ZXi মডেল হয়। অ'কে। গাড়ী কণ্ডিশ্যন ধুনীয়া হৈ আছে। ৰিফাইনেন্স হৈ যাব না? পানী দি কিনে পূৰা ফ্ৰেছ কৰি ধুই কিনে পালিছ কৰি দিব। চ' চাওক কণ্ডিশ্যন একদম ধুনীয়া, পূৰা নতুন কণ্ডিশ্যনৰ ভিতৰত পাই যাব। কিমান কিলোমিটাৰ ৰানিং হৈছে এইটো? ৰানিং আপোনাৰ 74,000ৰ ভিতৰত হ'ব। 74,000ৰ ভিতৰত হয়। ঠিক আছে। অল আছাম ৰিফাইনেন্স হ'ব? ৰিফাইনেন্স হৈ যাব অল আছাম। অ'কে। নেক্সট আৰু এটা আছে। নেক্সট এখন 2019ৰ VXi মডেল ব্লু কালাৰৰ। BS6 হয় না? BS6 মডেল চাব পাৰে। ছুইফ্ট ডিজায়াৰ এইটো কিমান আছে আস্কিং? এখন আস্কিং আপোনাৰ 620 মান আহিব। 620 মান আহিব। ঠিক আছে। আমাৰ চেনেলৰ থ্ৰু দি আহিলে অলপ ডিছকাউণ্ট হৈ যাব না? কি পাৰে। ঠিক আছে। 2019ৰ হয়। হয়। VXi মডেল, গাড়ী কণ্ডিশ্যন ধুনীয়া হৈ আছে। ৰিফাইনেন্স হৈ যাব, গোটেইখিনি গাড়ীৰে ৰিফাইনেন্স হৈ যাব। ঠিক আছে। ৰিফাইনেন্স কৰিব গ'লে আপোনাৰ 2014ৰ ভিতৰৰ গাড়ী হ'ব লাগিব। 2010, 11, 12 এইবিলাকৰ ৰিফাইনেন্স নহয়। ঠিক আছে। 14ৰ পৰা এইখিনি ৰিফাইনেন্স হৈ যাব। আৰু আপুনি 5 বছৰৰ ভিতৰত যদি মাৰুতি গাড়ী লয় তেতিয়াহ'লে 1 বছৰৰ ইঞ্জিন ৱাৰেণ্টি থাকিব, 3টা ছাৰ্ভিচিং ফ্ৰী পাব। অ'কে। 5 বছৰৰ ভিতৰত হ'ব লাগিব। ঠিক আছে। চ' ডিছপ্লেত নাম্বাৰ আহি আছে। মৰ্ণিং 10টাৰ পৰা ইভিনিং 5টালৈকে দাদাক পূৰা ফ্ৰী থাকে। যি আছে আহি কিনেও চেক আউট কৰিব পাৰিব আৰু দূৰৰ পৰা আহিলে এইখন দাদা 2021ৰ ZXi মডেলটো হয়। হয়। ছুইফ্ট এইখনতো আপুনি গোটেইখিনি ৰিফাইনেন্স হৈ যাব, ৱাৰেণ্টি পাব, ছাৰ্ভিচিং পাব। ঠিক আছে। চাব পাৰে কিমান কিলোমিটাৰ ৰানিং হ'ল এইটো? ৰানিং আপোনাৰ 47 মান আছিলে। 47,000। অ'কে। যি আছে পূৰা জেনুইন আছে না? 2020 VXi। ঠিক আছে। এখনৰ প্ৰাইচ আপোনাৰ অলমষ্ট 640 মান আহিব। অ'কে। 2019ৰ VXi ছুইফ্ট। ঠিক আছে। এখনৰ প্ৰাইচ 640 এনেকুৱা ভিতৰতে থাকিব। 640। দিৱালীৰ কাৰণে অফাৰ থাকিব না? থাকিব। দিৱালীৰ কাৰণে অফাৰ থাকিব। এনে আহিলেও অফাৰ দি দিব। পূৰা ছুইফ্টৰ ষ্টক চাব পাৰে, পূৰা ধুনীয়া লাগি আছে ছুইফ্ট। 2019ৰ VXi। ঠিক আছে। পেট্ৰল হয় না ডিজেল? পেট্ৰল হয় না? এইফালে চাব পাৰে যি আছে পূৰা জেনুইন হৈ আছে, ধুই দিলে আৰু কি লাগে। চ' এইটো আস্কিং কিমান আহিব? আস্কিং চেম 640 এনেকুৱা আহিব। 640। ঠিক আছে। ডাউন পাৰ্চেণ্ট কিমান দিলে ওলাব? ডাউন পেমেণ্ট আপোনাৰ অলমষ্ট 150ৰ পৰা 2 লাখৰ ভিতৰত ডাউন পেমেণ্ট দিলে ওলাই যাব। অ'কে। নেক্সট আছে ৱেগনাৰ। নেক্সট এখন 2013ৰ ৱেগনাৰ। 2013ৰ ৱেগনাৰ। এইখনৰ প্ৰাইচ আছে 250,000। 2,50,000। অ'কে। চ' ৱেগনাৰটো বহুতেই ভাল, মাইলেজ বহুত ভাল দিয়ে। তো ফেমিলিৰ কাৰণে বহুত ভাল হ'ব সেই গাড়ীটো। আপোনালোকে আহি কিনে ল'ব পাৰে। যি আছে চব দাদাই কৰি দিব ট্ৰান্সফাৰ। চাওক 2013ৰ গাড়ী, এটা স্ক্ৰেচ নাই বডিত, পূৰা ধুনীয়া কণ্ডিশ্যন চাব পাৰে। সার্ভিসিং এগুলো সব আহি যাব না? সার্ভিসিং আমি গোটেইখিনি কৰাই দিম। গাড়ী দিয়া আগে আগে সার্ভিসিং হৈ যাব, গাড়ী ওয়াশিং হ'বলে টেপন পলিশ এভৰিথিং গোটেইখিনি হৈ যাব। যি কাম সব আমি কৰাই ওকে কৰি দিম। ইঞ্জিন ওয়ারেন্টি থাকিব না? এখন ইঞ্জিন ওয়ারেন্টি নাথাকে। ওকে, আমি দিওতেনে সার্ভিসিং কৰাই দিম, অলবডি অল ইঞ্জিন চেকআপ কৰাই দিম। ঠিক আছে। আছে। আস্কিং কিমান চলিছে এইটো দাদা? এখন আপোনাৰ 1,20,000 চলিছে। 1,20,000। 2015 ৰ সুইফ্ট হয়।
ঠিক আছে এখনৰ প্ৰাইচ আপোনাৰ অলমষ্ট 380 মান আহিব 380 DXi মডেল হয় অল্ড লুকছৰ অল্ড লুকছৰ কেছত ল'ব লাগিব নেকি এখনো ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব আৰু ৱেগনাৰটো হৈ যাব না ৱেগনাৰটো নহ'ব এইটো এইটো হ'ব ঠিক আছে আৰু এটা নেক্সট আছে। এখন বেলিনো ডিজেলত হয় 2015 হয় এইটো কিমান কিলোমিটাৰ ৰানিং হ'ল এইটো ৰানিং আপোনাৰ 70 ভিতৰত হ'ব আৰু 70,000 হয় তো যি আছে আহি কিনে চেক আউট কৰি ল'ব টেষ্ট ড্ৰাইভ ল'ব পাৰিব না টেষ্ট ড্ৰাইভ ল'ব পাৰিব টেষ্ট ড্ৰাইভ লৈ পেলাই তেওঁলোকে গাড়ী চিলেক্ট কৰক Okay. গাড়ী চিলেক্ট কৰক তাৰপিছত টেষ্ট ড্ৰাইভ লোৱাৰ পিছত ফাইনেল কৰি ল'ব ঠিক আছে যি আছে চেক আউট কৰি লওক তাৰপিছতে লৈ যাব তো বৰাগাঁও গুৱাহাটী ট্ৰু ভেলু পুৰা ধুনীয়া শ্ব'ৰুম হয় চব ফেচিলিটি এভেইলেবল আছে ইয়াতে। এখন নিছানৰ মেগনাইট 2020 হয় ঠিক আছে এখনৰ প্ৰাইচ আপোনাৰ অলমষ্ট 620 আহিব 620 ঠিক আছে দাদাৰ নাম্বাৰ চলি আছে আহক আৰু মেগনেট লৈ যাওক দিৱালীৰ আগতে হোৱাইট কালাৰ ভিতৰত আছে চাব পাৰে এইটো কিমান আছে আস্কিং এখন 620 620 ঠিক আছে নেক্সট এটা আছে নেক্সট এখন মাৰুতি সুজুকি ৱেগনাৰ নিউ লুকছত নিউ লুকছত এখন আপোনাৰ 2019 হয় এখনৰ প্ৰাইচ আপোনাৰ অলমষ্ট 580 মান আহিব 580 চাব পাৰে নতুন ৱেগনাৰটো বেছি দিন হোৱা নাই আৰু টায়াৰ কণ্ডিশ্যন চাব পাৰে গ্ৰিপ একদম যি আছে ধুনীয়া আহক আৰু চেক আউট কৰক দাদাৰ নাম্বাৰ চলি আছে ডিছপ্লেত যিমান পাৰে দাদা মিলাই দিব তো ভিডিঅ'টো বহুত লম্বা হৈ যাব ইমান দেখুওৱা পচিবল নহয় কমেণ্ট বহুত আহি থাকে কি ভিডিঅ' বনাইছে এইবিলাক চ' আপোনালোকে আহক আমালোকে যিমান পাৰোঁ আপোনালোকক আপডেট এটা দি আছোঁ সৰুকৈ দিৱালীৰ কাৰণে আহক আৰু যি আছে নিজৰ চকুৰে চাই যাওক টেষ্ট ড্ৰাইভ হৈ যাব না টেষ্ট ড্ৰাইভ যি আছে হৈ যাব এটা আছে নিছানৰ এখন নিছানৰ মেগনাইট 2022 মডেল হয় ৰানিং আপোনাৰ একদম কম আছে 7000 ৰানিং হৈছে আচ্ছা গাড়ী একদম নিউ হৈ আছে চাব পাৰে গুৱাহাটীত ট্ৰু ভেলু বৰাগাঁৱত পুৰা ধামাকা গাড়ী পাৰ্কিঙত আহি কিনে দেখা পাই আছোঁ আহক আৰু কালাৰ চাক পুৰা ৰেড কালাৰ ভিতৰত আস্কিং কিমানৰ ভিতৰত আহিব এইটো দাদা আপোনাৰ এখন 650 আছে 650 আহিলে নেগোচিয়েবল হ'ব নে নাই অলপমান কিবা এটা চাব পাৰিম আৰু বেছি নহয় ঠিক আছে আহি কিনে চেনেলৰ থ্ৰু দি আহিলে দাদা যিমান পাৰে মিলাই দিব আৰু ভিতৰৰ ফালে চাব পাৰে পুৰা নতুন গাড়ী বহুত ভাল লাগি আছে গাড়ীটো বেছি দিন হোৱা নাই না দাদা এইটো হোৱা নাই এখন ঠিক আছে ফিচাৰ্ছ কি আহিব পাৱাৰ স্টিয়াৰিং এখিনি থাকিব হয়। চেণ্টাৰ থাকিব আচ্ছা কণ্ডিশ্যন চাব পাৰে পুৰা ধুনীয়া হৈ আছে এটা ষ্টক আছে দিৱালী পুৰা ধামাকা গাড়ী এইটো পিছৰ কণ্ডিশ্যন চাওক চিট কভাৰো লাগি আছে চব কৰাই আছে আহক টেপ লৈ কিনে লৈ গ'লে হ'ল এইফালে চাব পাৰে অল আছাম ৰিফাইনেন্স হ'বনে নাই হৈ যাব হৈ যাব অল আছাম ৰিফাইনেন্স হৈ যাব আহক আৰু মেগনাইট লৈ যাওক দাদাৰ নাম্বাৰ চলি আছে ডিছপ্লেত যি আছে কথা পাতি ল'লে হ'ল নেক্সট এখন আপোনাৰ টয়োটা গ্লেঞ্জা টয়োটা গ্লেঞ্জা এখনো 2022 মডেলে হয় হয় এখনো ৰানিং হৈছে আপোনাৰ 18000 18,000 গাড়ী একদম নিউ কণ্ডিশ্যন হৈ আছে আচ্ছা চাব পাৰে গাড়ী একদম নিউ কণ্ডিশ্যন হৈ আছে ৰিফাইনেন্স হ'বনে নাই ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব আৰু ডকুমেণ্টেশ্যন যি আছে ডকুমেণ্টেশ্যন আপোনাৰ যি আছে আমি চব অ'কে কৰাই দিম নাম ট্ৰান্সফাৰ এইখিনি গোটেইখিনি আমি কৰাই দিম আচ্ছা বাকী ডকুমেণ্ট চব অ'কে পাব ঠিক আছে। আপডেট পাব অল নটিছত হ'বনে নাই অল নৰ্থ ইষ্টত আপোনাৰ ধৰি লওক মেঘালয়ত অলপ দিগদাৰ হয় অৰুণাচলত দিগদাৰ হয় বাকী অল অভাৰ আছামত ফাইনেন্স হৈ যাব ঠিক আছে আছামৰ কাৰণে একদমেই টেনশ্যন নাই মডেল হৈ দাদা এখন আমাৰ 2017 ইকো স্পৰ্ট হয় ঠিক blue আছে। colour ত। এইখনৰ প্ৰাইচ আপোনাৰ অলমষ্ট 620 আছে 620 আস্কিং প্ৰাইচ ঠিক আছে দিৱালীৰ কাৰণে ডিছকাউণ্ট অলপ ডিছকাউণ্ট অকণমান চাই দিম এবাৰ আহক তেওঁলোকে গাড়ী চাই লওক টেষ্ট ড্ৰাইভ কৰি লওক হয়। তাৰপিছত বহি পেলাই যিটো পাৰোঁ আৰু কৰাই দিম আমি কিছু ঠিক আছে ইঞ্জিন ৱাৰেণ্টি থাকিব নে নাই ইঞ্জিন ৱাৰেণ্টি আপোনাৰ অনলি মাৰুতি গাড়ীতে থাকিব অ'কে নাথাকে সেইফালে চাব পাৰে টায়াৰ কণ্ডিশ্যন যি আছে পুৰা ধুনীয়া আৰু ভিতৰৰ কণ্ডিশ্যনটো চাব পাৰে পুৰা ধুনীয়া কৰি ৰাখি দিছে পালিচ চালিচ কৰি আহক টেষ্ট ড্ৰাইভ লওক তাৰপিছতে লৈ গ'লে হ'ল গাড়ী একদম ধুনীয়া গাড়ী পাই যাব টু ভিলত অলপ টকা বেছি দি কিনিলেও টেনশ্যন নাই যি আছে পুৰা জেনুইন আছে নেক্সট নেক্সট এখন XUV 500 2018 হয় অ'কে W11 এইখনৰ প্ৰাইচ আছে আপোনাৰ 1270 লাখ অ'কে এইটো ৰিফাইনেন্স হ'ব না ৰিফাইনেন্স হৈ যাব কিমান কিলোমিটাৰ ৰানিং ৰানিং আপোনাৰ এখন 52,000 ভিতৰত আছে আচ্ছা চ' ফেমিলিৰ কাৰণে যদি গাড়ী লাগে দিৱালীৰ আগতে আহক পিছতো পাই যাব ভাল ভাল ষ্টক আৰু আহি আছে এইফালে চাব পাৰে ফিচাৰ্ছ কি থাকিব ফিউচাৰত আপোনাৰ পুছ বটম ষ্টাৰ্ট এলো হিল ঠিক আছে বেক কেমেৰা এয়াৰ বেগ এইখিনি গোটেইখিনি পাই যাব ছানৰুফো আছে নেকি সানৰুফ আছে ছানৰুফো আছে আৰু কি Sunroof লাগে আহক যি আছে চাই কিনে লৈ গ'লে হ'ল তো টায়াৰ কণ্ডিশ্যন চাব পাৰে যি আছে দাদা চব ঠিক কৰি দিব আৰু নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি 10K ছাবস্ক্ৰাইবাৰটো কমপ্লিট কৰি দিয়ক ভিডিঅ'টো চাই কিনে ভাল লাগিছে নে নাই যিমান পাৰে শ্বেয়াৰ কৰিব আৰু মোৰ ইনষ্টাগ্ৰাম আইডি আহি আছে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি আপোনালোকৰ যদি মাৰ্কেট থাকে মোক ইনষ্টাগ্ৰামত DM কৰিব মই গৈ কিনে যিমান পাৰিম
ভিডিঅ' বনাই দিম তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ নেক্সট এনেকুৱা টাইপৰ যদি ভিডিঅ' লাগে ট্ৰু ভেলুৰ পৰা কমেণ্টত পূৰা ভৰ্তি কৰি দিয়ক আৰু অল আসামত ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক তো দাদাৰ নাম্বাৰ থাকিব বুকিং কৰি ৰাখিব গাড়ী তো চলো দিৱালীৰ কাৰণে ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বাই বাই